এয়া আমি কালি যিহেতু আমাৰ খোৱা নহ'ল আৰু এতিয়া আমি কি কৰিছোঁ, আজিও আমাৰ খোৱা ভালকৈ কাৰণে গা পা ধুই ভাত পানী খালোঁ। এতিয়া দুপৰীয়া টাইমত আমি কি কৰিছোঁ, ইয়াত ডাবৰত এনেদৰে ৰস কাটি ল'লোঁ, ৰস টেঙা গুচালোঁ, গুচাই মেলি এনেকৈ ইয়াত আমি আজি খাওঁ। তুমি তলত যোৱা, একো নহয়, মই ভৰি বিষাই আছে। ই আকৌ গুচি আহিব বাতিয়া ওলাইব দিব। আমি ইয়াতে মই টেঙা অলপ ল'লোঁ, টেঙা লৈ ইয়াক চেপিলোঁ, চেপি লৈ আমি এতিয়া ইয়াত অলপ নিমখ, ইয়াত চেনি হয় দেই, চেনি অলপ ঢালিলোঁ। তাৰপিছত আৰু নিমখ, এয়া নিমখ অলপ ঢালিলোঁ। এতিয়া আমাৰ জুচটো বনি যাব, অলপ লৰাই দিওঁ। লৰাই দিয়াৰ পিছত কালাৰটো আহিছে জুচটোৰ, যিহেতু এইটো ৰবাব টেঙাৰ জুচ হা, খাই বহুত টেষ্টি লাগে। এইফালেও এনেকৈ জুচ বনাবলৈ ৰেডি কৰিছে আৰু সেয়া ৰবাব টেঙা এনেদৰে চেপি ল'লে আৰু এতিয়া ৰসখিনি ইয়াত ঢালি দিব। দেখিছে কালাৰটো ইমান ধুনীয়া ৰবাব টেঙাৰটো। চব মিক্স কৰি লৈছে আৰু এইফালে পোৱালিটো খাই আছে ন, আৰু এইফালে মোবাইলত বিজি বাইদেউ, এইফালে বনাই আছে আমাৰ দেহাই। আৰু এইফালে মই ইয়াত জুচ বনাই হৈ গ'ল। জুচ বনাই হোৱাৰ পিছত অলপ খাই চাওঁ। বহুত টেষ্টি, আপোনালোকেও খাব পাৰিব এনেদৰে বনাই লৈ। এনেদৰে বনাব আৰু খাব, ভাল লাগে সঁচাকৈ এনেকৈ খাই।